বহিবা নেকি অকণমান দিয়ক লাগিব ইয়াত আৰু মানি দিম হা কাজিৰঙা আলহী বছৰ আনিছোঁ অঁ এইটো দেখিছে দেখোন
Hiragaya Maharang Galayalanga Kanti Duti Yenistu Sarada Sadra Sadrisa Ini Wangkana
Agana
pada bodoina bodoina sadoina sidoina binakita dei. Iti uttanis kanya prabekargi rahindura tale tal.
নিৰ্যাতন সৃষ্টি হৈছে একালত সৃষ্টিৰ আগে অন্ধকাৰতে আসন্ন আছিল জগত টিভিৰ আসন্নভাৱে এই জগতত পোহৰৰ উল্লেখ ঘটাবলৈ প্ৰয়োজন আছিল সৃষ্টি সেই হেতু প্ৰিয়ে না সৃষ্টিৰ ভাগ প্ৰজাপতি ব্ৰহ্মাক অৰ্পণ কৰি ললো পালেনে লাহে লাহে ব্ৰহ্মাদেৱে আমাৰ নিৰ্দেশ মতে ব্ৰহ্মাণ্ডত পাতনি আমাৰ নাভিৰ পৰাই উপমস্কৈ প্ৰথমে মহামুহ তামিশ্ৰ আৰু অন্ধ তামিশ্ৰ সৃজন কৰি অনুতাপত দগ্ধ হৈ ব্ৰহ্মাদেৱে পদাৰ সৃষ্টিৰ হেতু সজিলে সনন্দ সনাতন আৰু সনকুমাৰ পুত্ৰগণৰ অবৈজ্ঞাত ক্ৰোধত ব্ৰহ্মাদেৱৰ ভূৰ পৰা সৃষ্টি হ'ল দেৱাদিদেৱ মহাদেৱ শিৱ শুনা প্ৰিয়ে না বৰ্তমান প্ৰজাপতি দৈত্যৰ পূজিতা কাশ্যপৰ ভাৰ্যা দিতি দেৱীয়ে পত্নী পুত্ৰগণৰ ঈৰ্ষাত অকাৰ্য কৰিবলৈ আগবাঢ়িছে এই সুযোগতে দিতিৰ গৰ্ভৰে পাতালতো জীৱৰ পাতনি মেলে যাৰ নাম হ'ব দানৱ অথবা দৈত্য আনহাতে ব্ৰহ্মাই সৃজন কৰা বসুমতী গ্ৰহত পতিত থকাৰ বাবে মানৱ বংশৰ বিস্তাৰ অসম্ভৱ গতিকে যিকোনো উপায়েৰে বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাৰ মনৰ কামনা পূৰ্ণ কৰিব লাগিব না প্ৰিয়ে আপুনি বসুমতীক উদ্ধাৰ কৰি ব্ৰহ্মাদেৱৰ মনৰ কামনা পূৰ্ণ কৰিব কিন্তু প্ৰিয়ে এই দাসীৰ মনৰ কামনা কেতিয়া পূৰ্ণ কৰিব না না কোৱাচোন কি অভিলাষে দগ্ধ তব প্ৰাণ কিয় না মই আপোনাৰ ওচৰলৈ আহোঁতে জয় বিজয়ে দাৰেৰে নিদি অপমান কৰোঁতে মই যি অভিশাপ দিছিলোঁ তাৰ ফল তেওঁলোকে কেতিয়াও ভুগিব না প্ৰিয়ে না সেই কথা তুমি আজিও পাহৰিব পৰা নাই শুনা কাম ক্ৰোধ মোহ বিহীন এই অময়াপুৰী বৈকুণ্ঠৰ দুৱাৰপাল হৈ জয় আৰু বিজয়ে যি অকাৰ্য কৰিলে তাৰ শাস্তি অচিৰে ভোগ কৰিব তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব প্ৰিয়ে কাৰণ ময়ে এই জগতৰ গৰাকী বিষ্ণু ময়ে
উঠা প্রিয়ে বলা প্লিজ আমি নিজ কর্তব্য অগ্রসর বল আপনার
কোন হয় ৰলা কিয় কিবা এইটো বিপদী বিপদীত বৰং তোমাৰ ভাই বিজয় পৰা নাই বুজিব একোকে কিয় আজি মন মোৰ বিশ্বাস কোনোবাই যেন সুদূৰৰ পৰা কয় কানে কানে অতি শীঘ্ৰে শেষ হ'ব তহঁতৰ খোৱাৰ জীৱন কৰি বৈকুণ্ঠৰ নিবাস গুণ দিব লাগিব যেন আমি দুয়ো নৰম যন্ত্ৰণা অশেষ দাদা তুমি চাগে গহবা চামিছ দেৱতাৰ আশীৰ্বাদ কৃপাতি লৈ লবিছো আশ্ৰয় চৰণ যায় তেনেস্থলত দাদা অভাৱতে কিয় বাৰু এটা মিত্ৰ হৈ ব্রাহ্মণ বলায় নগরী প্রবেশা বৈকুণ্ঠৰ পুৰী না বৈকুণ্ঠৰ দ্বাৰ পালামি প্ৰভুৰ বিনা অনুমতিত এই দ্বাৰ এৰি দিয়া নহ'ব এটা আছে হেৰি পদুমণি
যুক্তি তর্ক নহয় স্থানে যদিহে আমাৰ কথা শুনা তুৰন্তে দূৰ হৈ যোৱা ইয়াৰ পৰা নহলে বেকাখানে কৰিম পৃথিৱীৰ ভিতৰত বলা ভাই বলা একলা 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 আরে বিজয় এই কি বলছস ও দেখ না তোমার তো ডিস্টার্ব কি আমার রক পদে চলে উঠিছে ব্রহ্মতে ওলাম ভাবে গেলে হরিণের মন দূর হও রঙ্গ ব্রাহ্মণ গহনা নিশিরাম রঙ্গ ব্রাহ্মণের মধ্যে এই বৈকুণ্ঠ করি আমার উত্থাপন দাদা দাদা মাস্টার পায়খানার মুদ্রা হয় ভরপুর সরল দর্শনকারী খাই দিব অকমান ডাঙৰ লগা হ'লে বেলেগ কথা পিছৰ ল'ৰাটো যে মাজত আমাৰ সেইটো ঘৰত ভালকে মান নাই কবি এই পিছৰ
মুনিগণ নহয় এই বোৱাৰীজনীয়ে আপোনালোকে খাবলৈ দিছে নহয় এইগৰাকী থৈ দিছিলোঁ তাৰমানে হে মুনিগণ জয় আৰু বিজয়ে নিজ কৰ্মদোষতে এনে নিৰ্মম শাস্তি গ্ৰহণ কৰিব লগা হ'ল তুষ্ট মই তোমাৰ ভক্তি নাইনো আপোনাৰ ব্ৰহ্মা ৰুদ্ৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰে আমাৰ শৰণ দৰ্শনৰ হেতু কৰ্তব্য ধৰিব লগা হয় কিন্তু আমি নিজে সৰ্বশ্ৰেষ্ঠ হৈও ব্ৰাহ্মণৰ পদসেৱা কৰোঁ তেনে ব্ৰাহ্মণক কদৰ্য ব্যৱহাৰৰ উপযুক্ত দণ্ডহে পাইছোঁ ইয়াত আপোনালোকৰ আক্ষেপৰ প্ৰয়োজন বৰ্তমান এটা মাথো দয়া কৰক জয় আৰু বিজয় যেন সোনকালে সামুক্ত কৰক হে মুনিগণ নাৰাখিবা মনসংকৰ নতুন প্ৰজন্মৰ সৃষ্টিৰ মাথোই সূচনা যাওক মুনিগণ আপোনালোক নিষ্ঠানে আৰু বিজয় মিত্ৰভাৱে জন্ম লোৱা হাঁহ জন্মে পাবা বৈকুণ্ঠ আৰু যদিহে শত্ৰুৰূপে জন্ম লোৱা তিনি জন্মে সাতমুক্ত হৈ পাবা বৈকুণ্ঠ গতিকে তোমালোকে সুস্থিৰভাৱে বিবেচনা কৰি ভাবিবা নিজৰ কোৱা জয় আৰু বিজয় শত্ৰু কিংবা মিত্ৰভাৱে কৰিবা জানো এবার এবার কোন জন্ম লবি দিবার দেবদ্রোহী বিষ্ণুদ্রোহী ভক্তদ্রোহী হই ভক্তরূপে চিন্তা করব তেতিয়াই ব্রাহ্মণের দুঃখ সরিবে তেতিয়াই দেখানি প্রতিদ্বন্দ্বী জয় হে দুইজন বৈকুণ্ঠ করা কাশ্যপর অবলোকন প্রথমে জন্ম লবা দ্বিতীয় কথা কাশ্যপর অবলোকন প্রথমে জন্ম লবা দ্বিতীয় কথা
বর্তমান মার্কিন নতুন সম্রাট কিন্তু বুলি কয় মঙ্গলকেও
প্রলয় যাবনি যেই পুরি মরিব নিজেই পুরন্দরি হিমকি মাত্র নহু মাত্র শরীর কোনো কথা হওয়া হওয়া সব কুদুরার খাবে এই অভিমানী দেবতারে ও নৈকম প্রাচীন খানি প্রবেশে দানব বাহিনী মাথুর ছাই জমাত্রী কুদুরার ফলে জেল দলে তোমার পুত্র ধ্বংস করে দেবতা মন্ডল জনবলি বিজয়ী ধ্বজা পুরাই ভেদ করে কমাল মন্ডল অকল সীমারে নয় পুত্র প্রতিহিংসা জ্বলন্ত করি অডিটির খুনার সংখ্যার করি ভূষিভ মুহূর্ততে কঠোর ভিক্ষারি করি সকল দেবতার খেলুয়ার মধ্যে খড়গড় করা দেখিয়ে পুরোটা মনের খাবো राजरानी फसीते बगैर कोरिलम मोर और जानगिनी हसल चोका ऑफिसरी अंगा स्टेनोत्तम उर्वशी अबमुरे बिना कामिनी बोला बोला गंदे জ্বলন্ত প্রদীপে সকলকে সারখার করিব কাজ নাই ওহে কাজ নাই কোনটো পেটে দিবি বাচন
তথাপি
দেবতা গন্ধর্ব নর অকমান জমিন কওঁ না
কিন্তু ধরিত্রিক তৈ এনেভাৱে কষ্টাৰিছ মৌলিক প্ৰয়োগে নকৰ নেকি মৰণৰ বাবে ভয় খাৱনি ধৰিত্ৰিক উদ্ধাৰৰ বাবে বৰা স্বৰূপে কাৰান্তত জমৰূপে হৈছো উপস্থিত মইতো দণ্ড দিবৰ বাবে এতিয়াও ঋষিৰ মুখ মৰণৰ মুহূৰ্তত শুনি ৰঙিয়ে দি পঠাবৰ পশু শক্তি নিধানৰ বাবে পশুৰূপে মই আজি তোৰ সন্মুখত নিজেই নাৰায়ণ কি কলি তই এই সেই তোর জয় নারায়ণে অতি আনন্দিত মই সন্মুখত পদ্মগাছি ঈশ্বর পবিত্র নদীকে করেছে হাতনে তো আমার হরিবাজকে হৃদয় নাই কথাতে তেন্তে দুরন্ত দৈত্য মই উচিত পুৰস্কাৰটো সন্মুখ সামৰে মনত ৰাখিবি মাথো মৃত্যুৱে তোৰ আজি ধৰিছে কেশ মহাপরাক্রমে যুদ্ধে প্রথম জন্মে দিলু মুক্তিময় তোমাক প্রথম জন্মে বৈরীভাবে কামনা করি আপনার শরণতে চির মুক্তি পালো বিদায় প্রভু বিদায় জোয়া বিরব জোয়া
জেকেট নহয় এই নহয় সেইটো পায়জামা পায়জামা হৈ গ'ল খেলাইছে যোৱা যোৱা দেৱগণ যোৱা নাৰদ জেকেট নহয় দুষ্ট দমন শান্ত পালনৰ হেতু আমি এই যুগে যুগে হওঁ কাৰণ আমি পৰম বিষ্ণু যোৱা সকলোকে এতিয়া নিষ্ঠানে ময়ো যাওঁ কোনখনে যেনেকৈ নিহিংগ যাত্ৰা খতম হ'লে জয় জয়